ওয়েলকাম টু মাই চেনেল। তো বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোবাইলৰ কেইটামান ছেটিঙৰ বিষয়ে, যিবিলাক ছেটিং কৰিলে আপোনাৰ মোবাইলটো কোনো দিন আপোনাৰ হেং নামাৰে, কোনো দিন গৰম নহয়, মোবাইলৰ বেটাৰী কেতিয়াও শেষ নহয় আৰু কেতিয়াও ষ্ট'ৰেজ কেপাচিটিটো শেষ নহয়। তো এইকেইটা হৈছে আপোনাৰ চিক্ৰেট ছেটিং, যিকেইটা চিক্ৰেট ছেটিং আপুনি কৰিলে আপোনাৰ মোবাইলটো কেতিয়াও হেং নামাৰিব। তো এপ্লিকেশ্যনৰ কথা নকওঁ, এপ্লিকেশ্যন আপোনালোকৰ বিভিন্ন এপ্লিকেশ্যন আপোনালোকৰ অলৰেডি ডাউনলোড কৰাই থাকে। তাৰে ভিতৰত আপুনি থাকে ধৰা হ'ল এনেকুৱা ধৰণৰ ছেটিং কিছুমান আপোনাৰ অলৰেডি কৰাই থাকে। আমি গুগল প্লে ষ্ট'ৰত গৈ আপুনি এনেকৈ ক্লিনাৰ এনেকুৱা টাইপৰ ক্লিনাৰ থাকে, পাৱাৰফুল ফোন ক্লিনাৰ থাকে, ফোন ক্লিনাৰ থাকে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ক্লিনাৰ থাকে। চ' এইবিলাক আমি এপছবিলাক আমি ইউজ কৰাৰ দৰকাৰ নাই। তো আপোনাক কেইটামান আমাৰ মোবাইলতে অলৰেডি যেতিয়া ছেটিং অলৰেডি মোবাইলতে আছে, চ' সেই ছেটিংকেইটা আপুনি জাষ্ট অন আৰু অফ কৰিব লাগে। আৰু যিকেইটা ছেটিং কৰিলে আপোনাৰ কোনোদিন মোবাইলটো হেং নামাৰে, গৰম নহয় আৰু মোবাইলটোৰ আপোনাৰ যিটো ষ্ট'ৰেজ কেপাচিটি কেতিয়াও শেষ নহয়। তো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক বন্ধুসকল। প্ৰথমতে আপুনি প্ৰথম চিক্ৰেট ছেটিংটো হৈছে আপুনি মোবাইলটোৰ আপুনি প্লে ষ্ট'ৰত যাব, এনেকৈ প্লে ষ্ট'ৰত যাব। তো প্লে ষ্ট'ৰত গৈ আপুনি দেখা পাইছে ইয়াতে 3 ডট এটা আছে, এই 3 ডটত আপুনি ক্লিক কৰিব। তো 3 ডটত ক্লিক কৰি আপুনি 3 ডটত ক্লিক কৰাৰ পিছত আপোনাৰ প্লে ছেটিং ইয়াতে ছেটিঙত গুচি যাব। তো ছেটিঙত যোৱাৰ পিছত আপোনাৰ ইয়াতে থাকিব কি অটো আপডেট এপছ, অটো প্লে ভিডিঅ'ছ। এইখিনি মই অলৰেডি কৰি থৈছোঁ, আপুনি হয়তো আপোনাৰ মোবাইলটোত বেলেগকৈ থাকিব, মই কৈ দিম। তো মই অলৰেডি এই মোবাইলটোত কৰি থৈছোঁ কাৰণে আপোনাৰ অলৰেডি আছে, কিন্তু আপুনি অটো আপডেট এপছত আপুনি গুচি যাব। গৈ মই অলৰেডি ডোনত অটো আপডেট এপছ আছে নহয়, এইটো সকলো মোবাইলতে অ'ভাৰ ৱাইফাই অনলি বুলি থাকে, ইয়াতে অ'ভাৰ ৱাইফাই অনলি থাকে। তো এইটো আপোনাৰ ক্লিক নকৰিব, ডোন অটো আপডেট এপছ ইয়াতে আপুনি ক্লিক কৰিব, কৰি আপুনি ডান কৰি দিব। ঠিক আছে, প্ৰথমটো আপোনাৰ চিক্ৰেট ছেটিং এইটোৱে হ'ল। এইটো ছেটিং কৰাৰ পিছত আপুনি বেক কৰিব। ঠিক আছে, তো এইটো ছেটিং কৰিলে আপোনাৰ কি হ'ব, মোবাইলটো কোনোদিন হেং নামাৰে আৰু কোনোদিন গৰম নহয়। তো 2 নম্বৰ আহিলে আপোনাৰ মোবাইলটোৰ ছেটিং কৰিব গ'লে আপোনাৰ বিভিন্ন ধৰণৰ আমি কেতিয়াবা প্ৰব্লেম পাওঁ যে মোবাইলটোৰ হেৰিৰ কাৰণে। তো আপুনি ছেকেণ্ড ছেটিঙৰ কাৰণে আপুনি গুচি যাওক, আপুনি ছেটিং অপশ্যনত। ঠিক আছে, তো ছেটিং অপশ্যনত গুচি যাওক, গৈ ইয়াতে আপুনি এবাউট ফোন মাৰি দিয়ক। এবাউট ফোন আহিছে নহয়, ইয়াতে এবাউট ফোনটো মাৰক। তো এবাউট ফোনটো মাৰাৰ পিছত আপোনাৰ এবাউট ফোন অহাৰ পিছত কি আহিব, তো আপোনাৰ ইয়াতে গুচি যাব, গ'লে বিল নম্বৰ বুলি এটা পাব। এতিয়া গৈ আপুনি বিল নম্বৰ পাব। ইয়াতে আপুনি 7 টাইমছ আপুনি ক্লিক কৰিব। ঠিক আছে, ইয়াতে 1 2 3 4 5 6 7। আপোনাৰ নতুন মোবাইল হ'লে আপোনাৰ অলৰেডি 7 টাইমছ মাৰিলে ইউ আৰ এ ডেভেলপাৰ বুলি আহিব। এতিয়া মই অলৰেডি মাৰি থৈছোঁ কাৰণে এইটো আপুনি ন' নিড, ইউ আৰ অলৰেডি এ ডেভেলপাৰ। ঠিক আছে, আপুনি এতিয়া বেক কৰক। ঠিক আছে, আপুনি এতিয়া বেক কৰক। বেক কৰাৰ পিছত আপুনি ক'ত যাব, আপুনি আকৌ ছেটিঙত গুচি যাওক। ছেটিঙত গৈ আপুনি ইয়াতে দেখা পাব ডেভেলপাৰ অপশ্যন। যদি আপোনাৰ মোবাইলত ডেভেলপাৰ অপশ্যনটো নাহে, কিছুমান মোবাইলত নাহিব পাৰে, তেতিয়া এচেচিবিলিটিত গৈ আপুনি ডেভেলপাৰ অপশ্যনটো পাই যাব। তো আপুনি ডেভেলপাৰ অপশ্যনত ক্লিক কৰিব। ঠিক আছে, ডেভেলপাৰ অপশ্যনত গৈ আপুনি স্ক্ৰল ডাউন কৰি থাকক। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ মোবাইলত আপুনি এনেকৈ গৈ আপোনাৰ ইয়াতে গৈ আপুনি মোবাইলত গৈ স্ক্ৰল ডাউন কৰাৰ পিছত এইখিনিত উইণ্ডোজ এনিমেশ্যন স্কেল এইটো আছে নহয়, ইয়াতে 1x থাকে, এনিমেশ্যন স্কেল 1x থাকে। তো আপুনি 1xৰ ঠাইত 5x কৰি দিব। ঠিক আছে, আৰু 2 নম্বৰ কৰিব আপুনি ট্ৰেনজিশ্যনত আপোনাৰ যিটো আপুনি ইয়াতে আছে ট্ৰেনজিশ্যন এনিমেশ্যন স্কেল বুলি আছে, তাত আপুনি ক্লিক কৰিব। গৈ আপুনি এনিমেশ্যন স্কেল 1x আছে নহয়, এইটো আপুনি 5x কৰি দিব। ঠিক আছে, এইটো অলৰেডি মই কৈ থৈছোঁ কাৰণে আপোনালোকৰ অহা নাই, কিন্তু আপোনালোকৰ 1xত থাকে। তো আপোনালোকে 5xৰ পৰা 5x কৰি দিলে হৈ গ'ল। এইটো চিক্ৰেট ছেটিংটো আপোনাৰ হৈ গ'ল। এতিয়া আপুনি বেক কৰক। ঠিক আছে, তো এইকেইটা আপুনি ছেটিং যদি কৰে, আপোনাৰ কোনোদিন মোবাইলত কোনোদিন আপোনাৰ হেং নামাৰে, কোনোদিন আপোনাৰ গৰম নহয় মোবাইলটো, আৰু ষ্ট'ৰেজ কেপাচিটিটো খুব ধুনীয়া থাকিব। কিন্তু এপছ আপোনালোকে ডাউনলোড কৰিব দৰকাৰ নাই, কোনো ধৰণৰ ক্লিনাৰ এপছ বা এনেকুৱা ধৰণৰ বুষ্টাৰ বা এনেকুৱা টাইপৰ এপছ ডাউনলোড কৰাৰ কোনো প্ৰয়োজন নাই। এনেকৈ ছেটিংটো আপুনি কৰি লওক, আপোনাৰ মোবাইলটো কেতিয়াও হেং নামাৰে বা গৰম নহয়। চ' ফ্ৰেণ্ডছ, মই আৰু বেছি নকওঁ, কিন্তু আপোনালোকৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।